গুড মৰ্ণিং। আজি আছে আমাৰ পিকনিক, কিন্তু বহুত এটা প্ৰব্লেম এটা হৈ আছে কি এই লেপৰ ওলাবলৈ মন যোৱা নাই, কিন্তু যাব লাগিব। পিকনিক আছে আজি আমাৰ, খুব মজা লাগিব পিকনিক গৈ। ব'লক, চব বস্তুবিলাকে একো ৰেডি কৰা নাই, বস্তু যাবলৈ বজাৰ কৰিবলৈ আছে বহুত। সোনকালে যাওঁ, ওলাই যাওঁ, ব'লক চাই থাকক আপোনালোকে ভিডিঅ'টো, মজা লাগিব। অ'কে, মই ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ। ওলাই মেলি গৈ চব কাপোৰ পিন্ধি গা-পা ধুই হৈ গ'ল। বহুত টাইম হৈ গ'ল, 11টা বাজি গ'ল। লগৰকেইটা ভালকৈ উঠাই নাই, এতিয়া মুখ হাত ধুইছেহে, বহুত টাইম লাগি যাব। এতিয়া প্ৰথমতে আহি বজাৰ চজাৰ কৰাই নাই, চব বজাৰ মাংস চাংস চব লৈ লওঁ। খৰি, মাংস, চাউল তাউল, বাচন চাচন চব ল'বলৈ আছে। চব বস্তু লৈ মেলি ধুনীয়াকৈ ভৰাই মেলি বহুত টাইম হৈ যাব গম পাই। ইয়াতে ঘৰতে 11টা বাজিলে যেতিয়া আমি তাত পলাই ধৰি লওক বহুত টাইম হৈ যাব। কিমান টাইম হ'ব ঠিক নাই, মাজত কি হ'ব ঠিক নাই পিকনিক। কিন্তু লগৰকেইটা চব উঠিছেহে, ধুনীয়াকৈ মই যাওঁ, বস্তু চব বজাৰ কৰি লওঁগৈ সোনকালে পটাপট বজাৰ কৰিব লাগে। ভিডিঅ'টো কৰিব নোৱাৰিম চাগে। আপোনালোকক একেবাৰে জেগাত লগ পাই আছোঁ, তাত পিকনিক স্পটত লগ পাই আছোঁ আপোনালোকক। ব'লক যাওঁ, আমি যাম নিকৰি ঘাট। দূৰ নহয়, ওচৰতে আৰু আমাৰ লোকেল জেগাই হয়। খালি অলপ ভিতৰলৈ যাব লাগে আৰু সিমানেই আৰু। বহুত ধুনীয়া জেগা, দেখাই আছোঁ আপোনালোকক, চাই লওক। অ'কে, ফাইনেলি আমি পাই গ'লোহি, জেগাত পাই গ'লহি। নিকৰিত আমি নিকৰি ঘাট আহিছিলোঁ। নিকৰি ঘাটত আমি জেগাত পাই গ'লহি। আগফালে বালিলৈ গ'লোঁ, বালিত বহুত ৰ'দ পৰি আছিলে। সেইকাৰণে আমি একদম ধুনীয়া জেগা এটা পিছফালে পিছতে গাড়ী ৰাখিছে, গাড়ীৰ লগত আমি ৰখি আছোঁ। তাতে আমি এইকাৰণে বনাই আছোঁ, দেখাম আপোনাক। মই প্ৰথমতে পিনি জেগাত দেখাবলৈ আহিলোঁ, চিনেৰীটো কিমান ধুনীয়া, চাই লওক চিনেৰীটো। এইটো চাওক, চিনেৰীটো চাওক, গোটেই পেলাই চবফালে সৰিয়হ আছে, সৰিয়হ ফুল ফুলি আছে। আমি তাত খাই আছোঁ, দেখাম মই গৈ পেলাই। আৰু আমি ইমানে দেৰিকৈ আহিছোঁ নহয়, টাইম চাওক, 2:30 বাজিলে। আমি 2 বজাত আহি পাইছোঁহি, বহুত দেৰিকৈ আহি পালোঁহি। ওচৰ সেইকাৰণে অলপ দূৰৰ জেগাত যাব লাগে। আমি ওচৰ বুলি হেৰি পেলাই, বেছি দূৰ নহয় কিন্তু ওচৰ হেৰি পেলাই আমি বহুত দেৰিকৈ আহিলোঁ। এতিয়া খানা বনাইছোঁ, ষ্টাৰ্ট কৰিছোঁ, দেখাইছোঁ ব'লক। এয়া মাংস বনি আছে, মাংস হোৱা নাই, মাংস বনিছে এতিয়া, হোৱাগৈ নাই মাংস। হাঁহ মাংস বনাই আছোঁ, নবনা নাই, লগতে বনাই আছোঁ। এখন হেতালৈ দেখাই আছোঁ। লগতে গোটেইকেইটা ৰখি আছে, ভিডিঅ' চাই আছে, ফটো চাই আছে, চব ফটো মাৰি আছোঁ। মই এনেকুৱা এটা জেগাত আহি আছোঁ য'ত আপোনাৰ হৈছিলে কংগনা ৰাণাৱতৰ শ্বুটিং, আপোনাৰ চিনেমা শ্বুটিং হয় যে, এটি হৈছিলে আপোনাৰ কংগনা ৰাণাৱত যে, কংগনা ৰাণাৱতৰ শ্বুটিং হৈছিলে এই জেগাটোত। দেখাই আছোঁ জেগাটো বহুত, এই জেগাটো বহুত এতিয়া ক'বলৈ গ'লে পপুলাৰ হৈ আছে জেগাটো। কংগনা ৰাণাৱতৰ শ্বুটিং হৈছিলে যে, এতিয়া পপুলাৰ হ'বই ন। জেগাত দেখাই আছে আপোনালোকক, এইটো চাওক, এইটো হ'ল জেগাটো। এইফালে ঘৰ চবো দেখিছে, এইবোৰ কংগনা ৰাণাৱতে শ্বুটিঙৰ কাৰণে বনোৱা হৈছিলে। আৰু এইফালে দেখিছে যে গছজোপা, এইজোপা গছ দেখিছে, কংগনা ৰাণাৱতৰ শ্বুটিঙৰ কাৰণে বনোৱা হৈছিলে। অৰিজিনেল গছ নহয় এইজোপা, দেখাত আপোনাৰ লাগিছে অৰিজিনেল গছৰ নিচিনা, কিন্তু নহয়। এইজোপা আপোনাৰ কংগনা ৰাণাৱতে তাত টিমে বনাইছিলে আৰু এই গছজোপা। এইজোপা কি হয় মই নাজানো, কিবা হয় আৰু বাঁহ চাহ কিবা বনাই হয় আৰু কিবা খেৰ চেৰ দি বনোৱা হৈছিলে, ভাঙি নগ'ল আৰু বস্তুটো। এই জেগাতে হৈছিলে কংগনা ৰাণাৱতৰ শ্বুটিং। পপুলাৰ শ্বুটিং চিনেমা এখন বনাইছিলে, কি চিনেমাখন এখন হ'ব, চিনেমাখন মই নাজানো কি চিনেমা, নামটো মই নাজানো বাৰু ভালকৈ। ৰাজনীতি কিবা টাইপৰে হ'ব বুলি হৈছে। অহা বছৰ নেক্সট ডে ৰিলিজ দিব চিনেমাখন, ভালকৈ মই নাজানো, নামটো মই নাজানো ভালকৈ। এইটো চাওক, ভিউটো চাওক আপোনালোকে, বহুত ধুনীয়া ভিউ। ঘৰকেইটা চাগে আপোনালোকে দেখা নাই চাগে, মই দেখাম ওচৰটো গৈ পেলাই, দেখাম ওচৰ ঘৰকেইটা। কিন্তু এই ভিউটো চাওক, এইখন জেগাতে কৰিছিলে কংগনা ৰাণাৱতৰ শ্বুটিং। গোটেই জেগাখন কিনি লৈছে, আপোনাৰ এসপ্তাহ 10 দিনৰ কাৰণে শ্বুটিং কৰিছিলে। গোটেই জেগাখন কিনি লৈছে, ইমানে শ্বুটিং কৰিছিলে জেগাত। এসপ্তাহ 10 দিন শ্বুটিং কৰিছিলে। গোটেই টিম আহিছিলে, গোটেই গাড়ী ভৰ্তি,
গুগল মেপত জেগাটো দেখাই আছোঁ বৰ্তমান। এইটো চব এই ঘৰকেইটা চব মই ওচৰকৈ দেখাম। এই ঘৰকেইটা মানে কিবা মানে ভালকৈ মই নাজানো, মই জাষ্ট মানে চিনেমাত দেখিলে গম পাই যাম। মানে বস্তুটা মানে এই ঘৰকেইটা মানুহ আছিলে মানে কিবা গাঁৱৰ পৰিৱেশ বনাইছে মানে বস্তুটো। মানে গাঁৱৰ কিবা শ্বুটিং হৈছিলে, গাঁৱৰ মানুহবোৰ আছিলে এনেকৈ মানে কিবা গাঁৱত। এইকেইটা ঘৰ চব, এইকেইটা হ'ল ঘৰকেইটা যিকেইটা মানে গাঁৱৰ ঘৰকেইটা বুলি কৈছিলোঁ যে। এইকেইটা ঘৰতে মানে কংগনা ৰানাৱটে শ্বুটিং কৰিছিলে। ঘৰকেইটা মানে কি কাৰণে আছিলে সেইটো নাজানো বাৰু, মই জাষ্ট দেখাইছোঁ। আপুনি চিনেমাত দেখিব, এইকেইটা ঘৰ দেখিব আপোনালোকে। এইখন গাঁৱতে কৰিছিলে চিনেমাৰ শ্বুটিং। এতিয়া গাঁও মানে এতিয়া ভাঙি পেলালে, কিন্তু কি কাৰণে শ্বুটিং কৰিছিলে নাজানো আৰু। এইকেইটা ঘৰেই হয়, ভালকৈ চাই লওক। এইকেইটা ঘৰতে শ্বুটিং কৰিছিলে কংগনা ৰানাৱটে। কিবা গাঁৱৰ মানে ষ্টৰি লৈ কৰিছিলে আৰু এইখন জেগাত পূৰা বনাই লৈছিলে। অ'কে, আমি যাওঁ এতিয়া জেগালৈ। মই এতিয়া আগত আছে সিহঁতি, মই অলপ ঠিকনতে আছোঁ। বেলি ডুবি গ'ল, মানে বেলি ডুবি চাওক, বেলি ডুবি গ'ল। মানে বেলি নায়েই আৰু ক'বলৈ গ'লে, আন্ধাৰ হৈ গ'ল এতিয়া। এতিয়া দৌৰ ফুৰি আছোঁ, বহুত ঠাণ্ডা বে। দৌৰ ফুৰি আছে বহুত ঠাণ্ডা। এইফালে ভাত বাকী আছে, এইকেইটাই ভাতটো বাকী আছে, ভাতটো খাওঁ আমি। প্ৰথমতে জুই ফুৰাই লওঁ, বহুত ঠাণ্ডা পৰিছে। ৰাতি হৈ গ'ল, আহিছিলোঁ দেৰিকৈ, সেইকাৰণে বহুত ৰাতি হৈ গ'ল। 5টা বাজিব হ'ল আৰু আন্ধাৰ মানে, এতিয়া মানে আন্ধাৰ হ'ব। ভাতটো খাবলৈ আন্ধাৰ হৈ গ'ল, আমি পটককৈ ভাতটো খাই লওঁ সোনকালে। জুই ফুৰাই আছোঁ, ভাতটো বাঢ়ি আছে বোলে, খাম আৰু ধুনীয়াকৈ। Show some love, boys. Okay na. গাড়ী গান বজাই আছোঁ এতিয়া। মোক কোমোৰা দে, মাংস নিদিবি, কোমোৰা দে। মাংস ভাত চব থাকি যাব। চব মাংস দি দেবে। মোক কোমোৰা মাংস চবৰে দি লওঁ। চবলে বহুত হৈ আছে, লাগিলে পিছতকে লৈ ল'ব কোনোবাই। চবে যাক লাগে নাই। অ'কে, হাঁহৰ মাংস বিন্দাছ টিপ টপ খাম এতিয়া। আমি খালোৱেই আৰু দুটাই খালেই, আমি খাম বাকী আছোঁ। আমি লাহে খাম ন, নে খাই দিওঁ? দেৰি কৰিলে মাংসটো কমি যাব দেই, খাই দিয়া। গাড়ী বেটেৰী বহি যাব দেই। साल बच्चियां चराइयां छट्टे तख्त नजारे हर साल याद करते रहे कोई साले रंग करू।